হে গাইজ, এবাউট আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ লখিমপুৰ জিলাৰ কেইখনমান ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে। তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। পদুমণি আই থান। পদুমণি আই থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত অৱস্থিত। এই থানখনি 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমন হয়। মাঘনোৱা দৌল। পিছলা নৈৰ পূবে মাঘনোৱা বিলৰ পাৰত দৌলটি অৱস্থিত। এসময়ত এই দৌল শক্তিৰ দেৱী কালীৰ এটুকুৰা মুখ্য পূজনস্থলী আছিল। আহোম ৰাজত্ব কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰা প্ৰমাণ পোৱা যায়। মানৰ আক্ৰমণৰ সময়ত দৌলৰ মুখ্য প্ৰতিমা ভাগ লুকুৱাই ৰখা হৈছিল, কিন্তু ই দৌললৈ পুনৰ উভতি নাহিল। ফুলবাৰী গাঁৱত দৌলটি অৱস্থিত কাৰণে এই দৌলক ফুলবাৰী দৌল বুলিও কোৱা হয়। বদলা সত্ৰ। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই 1636 চনত নাৰায়ণপুৰত বদলা পদ্ম আতা সত্ৰৰ স্থাপন কৰে। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত অসমত বৈষ্ণৱ ধৰ্মৰ চোৱা-চিতাৰ ভাৰ পাইছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্মৰ চৰ্চাৰ মুখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ মাধৱৰ মহাপৰায়ণৰ পাছত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ফুলনি থান। ফুলনি থানো বদলা পদ্ম আতাই 1555 শকত প্ৰতিষ্ঠা কৰিছিল। এইখন এখন পুৰণি ধৰ্মীয় স্থান। ইয়ালৈ প্ৰতি বছৰে বহু সহস্ৰাধিক ভক্তৰ আগমন ঘটে। বাসুদেৱ থান। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পশ্চিম প্ৰান্তত এই অনুষ্ঠানভাগ অৱস্থিত। ঢকুৱাখানাৰ চাৰিআলিৰ পৰা পশ্চিমমুৱাকৈ 10 কিলোমিটাৰ গ'লেই প্ৰসিদ্ধ বাসুদেৱ থান পোৱা যায়। মাধৱদেৱ থান। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত এই থান অৱস্থিত। মহাপুৰুষজনাৰ জন্মস্থানখনি 1956 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ এৰাজঘাট মৌজাৰ লেটেকুপুখুৰী নামেৰে ঠাইত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ তেতিয়াৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কমলাকান্ত দেৱ গোস্বামীয়ে প্ৰতিষ্ঠা কৰে। বৰ্তমান এই পবিত্ৰ ঠাইখনি লেটেকুপুখুৰী থান তথা মাধৱদেৱ থান নামেৰে জনা যায়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টোৰ কোনোবা কাৰণত ভুল হৈছে তেন্তে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে এনে এটা ভিডিঅ'ৰে আকৌ লগ পাম।